Hello guys, welcome back to my channel. So আজি আমি কিবা এটা কৰিম বুলি ভাবিছো স্পেশাল মানে এটা ফটো শুট কৰিম বুলি ভাবিছো কিবা এটা দৰকাৰ হৈছে মানে বিচাৰি আমি নাই নেপাও 30 জেগাত মান বিচাৰিলো চাগে সবতে কেনসেল নাই ভাবিলো আজি ইটো নহবই চাগে ফটো শুটটো কেনসেল কৰি দিম বুলি ভাবিছিলো কিন্তু লাষ্টত ভন্টি এজনী ওচৰলৈ গলো তো বস্তুটো বিচাৰিলো এয়া পালো লৈ আহিলো ফাইনালি তো আজি পিছত আজি চাই থাকিব আৰু আপোনালোকক দেখাই থাকিম এছক মেকআপ কৰিব কাৰণে ৰেডি হৈছে ধুনিয়াকৈ বলেছে নেল পলিশ এতিয়াহে লগাবলৈ লৈছে আকৌ টাইম নাপালো আছিল মই যে মই কম নাপাম মানে এইটো ইনষ্টেন্ট মেকআপ মানে সেইটো লগাই লৈছো ভন্টি মুখখন দেখাই দি এইফালে সব ৰেডি কৰি লৈছো বান্দৰীৰ পৰা আমি সুন্দৰী কৰাৰ প্ৰচেষ্টা এয়া আৰু কি ক'বা পাৰ্লাৰ বিউটিচিয়ানৰ নিজৰ অৱস্থা এনেকুৱা তো স্মাইল বেছি জোকে নাহিবি এনেকৈ সুধি ল'লে ইয়াৰ কাৰণে স্মাইল শ্ল'লি এতিয়া মডেলৰ নিচিনা আহিবা মেকআপ কৰ ভোক লাগি গৈছে কেমন লাগক এয়া আজি আপোনালোকৰ মাজলৈ আনিছোঁ আন এটি ভিডিঅ' এই ভিডিঅ'টিত আৰু ট্ৰান্সফৰ্মেশ্যন ভিডিঅ' দেখুৱাই আছোঁ অলপকৈ দেই আপোনালোকক পিছত চাই থাকিব পিছতে গোটেই লোকটো দেখিব সেইটো ইমান নক'ব মানে অৱস্থাই নাই চৰাই কণীটো ইমান ঘুচা মাৰি চাইনিজ বিলি কবি দেখা है आपने ये है चाइनीज बिल्ली এনেকৈ দিম আজি অগা দিয়ে ওপৰলৈ যা কিবা কিন্তু বগাই আছে মই এতিয়া কৰিলো কপালখন এই জকমাৰি মহাইছা হয় এটা কিবা আছে এখন ব্ৰাছ মাৰি দিছে এই দুটা কো নাই ও আছে কোড কি আছে এই দুটা ফেম এতিয়া সবপানি বহুত নাটক এই যে বহুত নাটক কৰিব পাৰে আমাৰ পিছফালে অৱস্থা বহুত বেয়া হৈ আছে দেই গুদাম ঘৰত আমি মানে মেকআপ কৰি আছে বেলেগ জেগা নাই মানে গুদাম ৰুমটোতে আমি আহি ওলাইছে ওপৰলৈ যা সব বেয়া নাই এইটো কৰিলে না এইটো পাই নাই মেৰা নিয়া কৰিব বিচৰা লেগুৱেজ মিষ্টেক ওপৰলৈ যা একদম কৰিবলৈ নিজে সঁচাকৈ মানে তোমাৰ নিজে কম দে সঁচাকৈ কম দে চব ধুনীয়াকৈ কিবি পাতি খাই গ'লে ৰেডি হৈছে চাওঁ মুখখন এবাৰ ধৰাই দিয়ক অকণমান চেনেলটো কাৰ হয় যে কেনেকৈ সুধিছে তাৰ নিজৰ হয় মোৰ নিজৰ কেতিয়া আনিলি চেনেলটো তচোন পইচা নাই এনেকৈ তচোন লৈ চাব তোমাৰ আকৌ সেই পাৰ্পল কালাৰ কানফুলযোৰ ভাল লাগিব নিবা নাই ভাল নালাগিব পাৰ্পল কালাৰ কানফুলযোৰ পাৰ্পল কালাৰ যে এনেকৈ লাগিব নিমিলিবা নহয় কি দিম কৰি তেতিয়া নহ'লে পাথৰ লগা কানফুল নাই যে সেই গোলযোৰ পিন্ধাচোন বেয়া লাগিব নেদেখে না বেয়া পিন্ধাচোন এয়া আমাৰ ফটো শ্বুট চলিছে এয়া হৈছে আজি মোৰ ফাইনেল লুক দেই এইটো এয়া ফটো আৰু ভিডিঅ' শ্বুটিং চলি আছে দেই এয়া চাওক এয়া মোৰ অৱস্থা মেকআপ আৰ্টিষ্টৰ অৱস্থা এয়া হৈছে আমাৰ অৱস্থা নাই ধুনীয়া লাগিছে এয়া কেনেকুৱা বুলি কৈ দে আকৌ ভাল লাগিছেনে মেকআপ কৰি ভাল লাগিলে সেইটো মই ৰিলছ বনাইছোঁ আমাৰ পিছত মানে আপোনাক ফিডবেক